লুৰিণজ্যোতি গগৈয়ে বিবুধিত পেলাইছে বিজেপিক। লুৰিণজ্যোতি বিৰোধীৰ প্ৰাৰ্থী হোৱাৰ খবৰে আউল লগাইছে বিজেপিৰ অংকত। লুৰিণজ্যোতিক ৰুধিবলৈ ডিব্ৰুগড়ত বিজেপিয়ে বিচাৰিছে আহোম প্ৰাৰ্থী। বিৰোধী একত্ৰিত হৈছে বিজেপিক দিল্লীৰ পৰা ওফৰাবলৈ সাজু কৰিছে ৰণনীতি। ৰণনীতিৰ অংশ হিচাপে বিৰোধীয়ে অৰ্থাৎ কংগ্ৰেছ মহাজোঁটে ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈক প্ৰক্ষেপ কৰিব বুলি সিদ্ধান্ত লোৱাত গেৰুৱা শিবিৰ এতিয়া বাৰুকৈয়ে উদ্বিগ্ন। সমষ্টিটোত প্ৰভাৱশালী চাহ জনগোষ্ঠীয় নেতা পৱন সিং ঘাটোৱাৰে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত ঘোষণা কৰাৰ লগে লগে বিৰোধীয়ে লুৰিণজ্যোতি গগৈক ডিব্ৰুগড়ৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে। বিৰোধীৰ এই সিদ্ধান্তই চিন্তিত কৰি তুলিছে গেৰুৱা শিবিৰক। বিজেপিয়ে সলনি কৰিবলৈ বাধ্য হৈছে সমষ্টিটোক লৈ নিজৰ ৰণকৌশল। ডিব্ৰুগড়ত বিজেপিয়ে প্ৰক্ষেপ কৰাৰ বাবে চিন্তা কৰিছে আহোম প্ৰাৰ্থী। পুলক গোহাঁই বা আন কোনো শক্তিশালী মুখৰ সন্ধানত বিজেপিয়ে এই ৰণকৌশল লোৱাৰ মূলতে বিৰোধীয়ে লুৰিণজ্যোতি গগৈক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে যদিহে বিজেপিয়ে আহোম প্ৰাৰ্থী প্ৰক্ষেপ নকৰি ৰামেশ্বৰ তেলীকে প্ৰক্ষেপ কৰে তেন্তে সমষ্টিটোৰ সৰ্ববৃহৎ ভোটাৰ থকা আহোম ভোট পৰিব পাৰে বিজেপিৰ বিৰুদ্ধে। ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰায় 2,15,000 আহোম ভোটাৰ আছে। বিপৰীতে চাহ জনগোষ্ঠীয় ভোটাৰ আছে 1,40,000। এতিয়া বিজেপিয়ে বিৰোধী লুৰিণজ্যোতিৰ বিপৰীতে আহোম প্ৰাৰ্থীক প্ৰক্ষেপ নকৰি চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা প্ৰবল। সেইবাবেই বিজেপিয়ে আহোম ভোটাৰৰ দপদপনি থকা বা ফেক্টৰ হোৱাৰ বাবে ডিব্ৰুগড়ৰ পৰা বিজেপিয়ে বিচাৰিছে আহোম প্ৰাৰ্থী। যদি ডিব্ৰুগড়ৰ পৰা আহোম প্ৰাৰ্থীক বিজেপিয়ে প্ৰক্ষেপ কৰে তেন্তে যোৰহাটৰ সাংসদ তপন গগৈৰ কি হ'ব? ক'ত কেনেকৈ তপন গগৈক সংস্থাপন কৰা হ'ব? কেনেকৈ সংস্থাপন কৰা হ'ব ৰামেশ্বৰ তেলীক? এনডি